পুনৰবাৰ বিধ্বংসী জুয়ে ছানি ধৰিছে লছ এঞ্জেলছৰ বিস্তীৰ্ণ অঞ্চল। স্থানীয় সময় অনুসৰি বুধবাৰে পুৱা লছ এঞ্জেলছৰ পৰা ৮০ কিলোমিটাৰ উত্তৰে থকা কেষ্টেক হ্ৰদৰ সমীপত সূত্ৰপাত হয় বনজুইৰ। নিউয়ৰ্ক টাইমছৰ মতে ৪,০০০ অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীয়ে অহৰ্নিশে প্ৰচেষ্টা অব্যাহত ৰাখিছে এই বিধ্বংসী জুই নিৰ্বাপনৰ বাবে। ইফালে প্ৰতি ঘণ্টাত ৪৮ কিলোমিটাৰ গতিবেগেৰে কোবাই যোৱা বতাহৰ ফলত অনিয়ন্ত্ৰিত হৈ পৰিছে পৰিস্থিতি। প্ৰায় ৪,০০০ হেক্টৰ জুৰি সম্প্ৰসাৰিত হৈছে এই বনজুই। ইফালে সমগ্ৰ অঞ্চলত ৰেড এলাৰ্ট জাৰি কৰি প্ৰায় ৩০,০০০ লোকক সুৰক্ষিত স্থানলৈ যোৱাৰ বাবে নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে। উল্লেখ্য যে বিগত ৭ জানুৱাৰীত লছ এঞ্জেলছৰ দক্ষিণ প্ৰান্তত সংঘটিত হোৱা বনজুয়ে ২৮জনকৈ লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে ভস্মীভূত হৈছিল প্ৰায় ১৪,০০০ বাসগৃহ। ফলশ্ৰুতিত ক্ষয়ক্ষতিৰ পৰিমাণ $২৫০ বিলিয়ন বুলি অনুমান কৰা হৈছে। উল্লেখ্য যে বিগত ৫০ বছৰত কেলিফৰ্ণিয়াত বহুবাৰ সংঘটিত হৈছে এনে বনজুইৰ ঘটনা। ইয়াৰ ভিতৰত ১৯৩৩ চনত গ্ৰিফিথ পাৰ্কত হোৱা ভয়ংকৰ বনজুই সম্প্ৰসাৰিত হৈছিল ৮৩,০০০ একৰ ভূমিলৈ, যাৰ ফলত গৃহহাৰা হৈছিল ৩ লক্ষাধিক লোক। বনজুই প্ৰকৃতিশ্ৰেষ্ঠ যদিও ইয়াৰ বাবে মানৱ জাতিও দায়ী, কিয়নো অত্যাধিক কাৰ্বন নিৰ্গমনৰ বাবে প্ৰদূষিত হয় জলবায়ু, আৰু কাৰ্বন নিৰ্গমনৰ এই ভাৰসাম্যতা ৰক্ষা কৰাৰ বাবে বৃক্ষৰোপণ কৰা প্ৰয়োজন। এয়া কেৱল কেলিফৰ্ণিয়াৰ বাবে উদ্বেগজনক বিষয় নহয়। যদি আমি আমাৰ পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতাৰ প্ৰতি সজাগ নহওঁ, তেন্তে অনাগত দিনত গোলকীয় উষ্ণতা বৃদ্ধিয়ে যে মানৱ জাতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব সেয়া নিশ্চিত। নিউজ ডেস্ক ৰিপৰ্ট, SN ডিজিটেল মিডিয়া, গুৱাহাটী।